নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল জয়ন্ত গগৈলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক আমি আজি নামৰূপ থাৰ্মেললৈ যাওঁ। এয়া দিলীঘাট দলং পাৰ হৈয়ে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত যাব লাগিব। দলংখন দেখি বহুত ধুনীয়া লাগি যায়, সেইকাৰণে দলংখনৰ ভিডিঅ'টো বেছি ভালকৈ দিছোঁ। থাৰ্মেললৈ যাবলগীয়া আছে কাৰণ তাত মোৰ স্কুল হয় আছিলে সৰুতে, সেয়া দেখাবলৈ আহিলোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাস্তাটো সম্পূৰ্ণ বহুত বেয়া, ইমান ডাঙৰ ডাঙৰ গাঁত। মেইন ৰাস্তা এইটো, যিটো আপোনাৰ ডিব্ৰুগড়লৈ যাব। গোটেই কিনাৰে কিনাৰে হাবি হৈ গৈছে, গোটেই গাঁত, গোটেই পানী দম হৈ আছে। গাড়ী আহিছে, ইমান ডাঙৰ গাড়ী আহিছে, ৰৈ দিবলগীয়া হৈ গৈছে। ইমানেই ডাঙৰ ডাঙৰ গাঁত হৈ গৈছে, গাড়ী কেনেকৈ চলাব। বিশেষ বেলেগ কাম মানে থাৰ্মেলত কাম এটা আছে, স্কুললৈ বুলি নহয় আৰু থাৰ্মেলত মোৰ স্কুল আছিলে বুলি কৈছোঁ আৰু লাহে লাহে পাৰ হ'ব লাগিব। কি কৰিব, আজি হ'ল কি আমি এঠাইলৈ যাব ওলাইছিলোঁ, মানে ডিব্ৰুগড়লৈ যাম, সেয়া থাৰ্মেললৈ গৈ আছোঁ। সেয়া চলাইছিলে হয় ৰখিছে ইয়াতে। এয়া থাৰ্মেলৰ ভিতৰত সোমালোঁ। চব কিমান ধুনীয়া সুন্দৰ পৰিৱেশ, কিমান ধুনীয়া চাফ চিকুণ। আমি সৰুতে স্কুলৰ পৰা ছুটি হ'লে ইয়ালৈকে সেই ৰাস্তাত খোজকাঢ়ি এই গেটলৈকে আহোঁ, তাৰপৰা বাছত উঠি আহি দিওঁ। প্ৰথম অৱস্থাত থাৰ্মেলত আপোনাৰ মানুহ বহুত আছিলে, ভিৰ ভাৰ বহুত আছিলে, কিনাৰে কিনাৰে দোকান বহুত আছিলে। এতিয়া সম্পূৰ্ণ বেলেগ হ'ল আৰু, মানুহ কমিলে। মাজে মাজে স্পীড ব্ৰেকাৰবোৰ দি দিছে, ভাল কৰিছে, যাতে গাড়ীবোৰ বৰ স্পীড নাযাওক। এতিয়া মোৰ লগৰখিনিও এখিনি ধৰি লওক ইয়াত নাই, চবে বহুত বেলেগ জেগালৈ গ'ল। তেওঁলোকে ভিডিঅ'টো চালে ভাল পাব আৰু নিজৰ ঘৰৰ ৰাস্তাটো দেখিছে কিছুমান, এইফালেও কাৰোবাৰ ঘৰ, এইফালেও কাৰোবাৰ ঘৰ। ইয়াত কিবা হৈ আছে নেকি, ষ্ট্ৰাইক চলিছে নেকি, কোনোবাই আন্দোলন কৰি আছে। সেইকাৰণে ইয়াত কেইজন বহি আছে। এই আমি এখন গেট, এইফালেদি সোমাব পাৰে আপোনাৰ যিটো ইলেক্ট্ৰিচিটি বৰ্ড হয়। এইফালে গৈ আমাৰ স্কুলখন পামগৈ আৰু স্কুলখন দেখাব নোৱাৰোঁ কাৰণ সেইটো ৰাস্তাত নাযাওঁ আৰু মই অলপ গাঁৱৰ ভিতৰলৈ যাবলগীয়া আছে। আগতে ইয়াত বৰগছ এজোপা আছিলে, এই ধৰক আমাৰ হেড ছাৰৰ ঘৰ আছিলে। এইটো ৰাস্তাত গ'লে আমি স্কুল পাম। এইটো আমাৰ ফেক্টৰীটো। সৰুকৈ দেখাব বিচাৰিছোঁ আৰু চাওঁ, দেখাব পাওঁ সেইখন স্কুলখন অকণমান দেখিছোঁ আৰু এই চাইডৰ আছে স্কুল।
খেল আগতে স্কুলৰ পৰা খেল ধেমালি যেতিয়া হয়, খেল ধেমালি এইফালে ফিল্ড এখন আছিলে, তাত খেল ধেমালি হৈছিলে। ইয়াত ক্লাব ঘৰ এটা আছে বৰ ডাঙৰ। অকণি এতিয়া কি কৰিছে, চাইকেল চলাইছে সৰু সৰু মাইনাৰ। সেইখন ফিল্ডখন পালেই, ফিল্ডখনটো এইফালে সোঁফালে গ'লে হ'ল, ডাঙৰ ফিল্ড হয়। এয়া মেইন গেটখন পালোঁ।